ইয়াতে ই ৰিক্সা কি কৰি আছে? ই ৰিক্সাটো ভৰাই আছে নেকি? অলপ ভাল পাইছে, লাইক এটা কৰি থৈ দিবি, কমেণ্ট নালাগে যা মোক। বৰষুণ দিছি, চব ডাৱৰ মাৰিছি। চ' হে গাইছ, ৱেলকাম টু মাই নিউ ব্লগ। চ' সকলোৱে ভালে আছে আৰু সকলোকে মোৰ অন্য এটা ব্লগলৈ স্বাগতম জনাইছোঁ। চ' আজিও মানে মই বৰমাৰ পৰা ছেকেণ্ড ব্লগ এইটো আপলোড দিম। আৰু এতিয়া মই যাই আছোঁ তেল ডিপোলৈ যাই আছোঁ। এইফালে আছে আমাৰ ভিনি, পূৰা গাড়ী চলাই আছে। এইটো আকৌ বেলেগ ভিনি, সিদিনাখন আছিল বেলেগ ভিনি। চ' এতিয়া আমি ইয়াৰ পৰা যাই চাবলৈ যাম ফাংচন, বিহু ফাংচন চাবলৈ যাম। যিহেতু বিহুৰ ছিজন চলি আছে এইখিনি, কাৰণ বিহুৱে মেইন, বিহুটো চাবই লাগিব। আৰু মই ঘৰত মানে বহুত ফাংচন চলিছে আমাৰ সেইফালেও, মই চাব যাব পৰা নাই কাৰণ মই আছোঁ ইয়াতে মচলপুৰত আছোঁ। সেইকাৰণে মই তাৰে ফাংচনবিলাক দেখাব পৰা নাই। যোৱাবাৰ যেনেকৈ দেখাইছিলোঁ এইবাৰ দেখাব পৰা নাই। গতিকে চাই থাকিবি এই ব্লগটো আজি শেষলৈকে, কি দেখাব পাৰোঁ। আৰু পূৰা বতাহ বহুত দিছে আৰু শুনে। চ' গাইছ, এনেকুৱা আমি জুবিনদাৰ গান শুনি শুনি যাই আছোঁ আগলৈকে, পূৰা বতাহ দি আছে মানে। হা, এইটো তেল ডিপ পালোঁ ৰ'ব। মানে চব তেল ডিপ বন্ধ হৈ থাকে আজিকালি, তেল নাপায় ইমান সহজে। চ' এইফালে আমি তেল ডিপ আহি পালোঁ। মানে আমি 3টামান তেল ডিপুত গ'লোঁ, চবকেইটা মানে তেল নাই, খালী খালী। এইটো লাষ্ট, ইয়াতে আছে চাগে, কিন্তু গাড়ী দেখোন লাইন লাগি আছে। ইয়াতে আছে আছে। ইয়াতে ই ৰিক্সা কি কৰি আছে? ই ৰিক্সাটো ভৰাই আছে নেকি? ড্ৰাম লৈছে ইয়াতে মানে ড্ৰাম লৈ আহিছে, তেল নাপাই হৈছে না, পূৰা মানে ড্ৰাম চাম লৈ আহিছে। আৰু বতাহ দি আছে বাৰীফালে চব। এই বতাহ তোলা উৰি আছে। এইফালে খিনি তেল ভৰা লাগিছে, কিমান ভৰা, আৰু বতাহ দি আছে, পূৰা তোলা উৰি আছে, দেখিছেনে? চাৰিওফালে এবাৰ তোলা। এইফালে এইফালে চাগে তোলাৰ গছ বহুত আছে, সেইকাৰণে মানে শিমলু গছ বহুত আছে চাগে, সেইকাৰণে তোলাগিলা উৰি আছে। হৈ গ'ল বেছিভাগ ফুল টেংকি মাৰো। দামটো কম আছে ন? দাম বাঢ়ি গেল তাতেও বাঢ়ি গৈছে দাম। 110 হ'ল, ইণ্ডিয়াতকৈ বেছি হ'ল। ইণ্ডিয়াতো 110 নেকি? ইণ্ডিয়াৰ 98 নেকি? ভূটানত দাম বাঢ়ি গ'ল। শিমলু গছ বহুত আছে চাগে ন? এয়া হ'ল মচলপুৰ। এনেকৈ আমি জুবিনদাৰ গান শুনি শুনি যাই আছোঁ, কাৰণ জুবিনদাৰ গান মেইন চবতে শুনিবই লাগিব। এইটো ডিচি অফিচ। চ' গাইছ, আমি ফাংচন চাব যাই আছোঁ, কিন্তু বতৰটো একদম বেয়াকৈ আহিছে। ধৰি লওক পূৰা মানে বতাহ চতাহ দি পেলাই কি বা কৰে তাকে। নাৰিকলো বগদা চগদা ৰাস্তা চাস্তা পৰি আছে। এতিয়া বতৰটো বা কি কৰে? এই বহাগৰ বতৰটো মানে এনেকুৱাই আৰু, যি ফাংচন চাব নাযায় বতৰটো এনেকুৱা কৰিবই, বতাহ বৰষুণ। চাওঁ দেচোন কি কৰে, যাই থাকোঁ। আহি পালোঁ বিহুত, কিন্তু বতৰটো একদম বেয়াকৈ আহিছে।
মুকলি বিহু তো বতৰটো একদম বেয়াকৈ আহিছে নে আহ যদি বতাহ হ'লে চাগে বৰষুণ দিছে চব ডাৱৰ বাঢ়িছে চকী খালি চকী খালি হৈ গৈছে গ্লাছ লৈ দিছোঁ চকী একদম খালি হৈ গ'ল অলপ ভাজা খাম কেলা খাবৰ মন গৈছে গাইছ বৰষুণটো কমছি মানুহবিলাক আকৌ ঘূৰি আহিছে আৰু আমি এইফালে চানা খাই আছোঁ চানা চানা বৰষুণটো মানুহক চব খোৱালে আৰু আকৌ মানুহবিলাক দাউৰি আহিছে গাইছ এতিয়া বাজিল 11:02 হ'ল আৰু এতিয়া আমি যাই আছোঁ ঘৰত আৰু আজি এতিয়া আমি অকলে নাই পিছফালে আৰু আছে মানুহ এইবাৰ মানুহ বাঢ়ি গ'ল আমাৰ মানে আমি ওৰ পৰা যাই এনে আৰু মই যাই আকৌ আমি ইহঁতক লৈ আহিছোঁ আহি পেলাই আকৌ এতিয়া 11:03 আমি ঘৰত যাই আছোঁ গতিকে আজি ব্লগটো বেছি দীঘল নকৰোঁ যদি ভিডিঅ'টো কিবা অলপ ভাল পাইছে লাইক এটা কৰি থৈ দিবি কমেণ্ট নালাগে যা মোক আজি ভিডিঅ'টো এইখিনি আছিল যদি ভিডিঅ' ভাল পাইছে লাইক এটা কৰি দিবি আজিলৈকে বাই নেক্সট ভিডিঅ'ত লগ পাম সকলোৱে অপেক্ষা কৰি থাকোঁ নেক্সট ভিডিঅ'লৈকে গতিকে বাই